Hello everyone. Hello everyone. Hello everyone. Welcome to my YouTube channel. तो মোৰ নাম শ্ৰী কবিতা বৰা আৰু আজি এটো মোৰ সেকেন্ড ব্লগ ভিডিও হয় যদি মোৰ কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব আৰু আজি ভিডিওটো চকচোন কেনে লাগে हेलो गाइस तो मु घर जोरहाटत হয় जोरहाट कमागाव तो बहुते नाजाने सके जोरहाट कमागाव तो माने पूजा पाते बोली तो আজি যাও सांगो আপুনি पूजा पाते नाही पूजा पाते आणि घर की আছে বস্তু বহুত কথা মিলাই আহক যাও কেটো কৰি আৰু যাও কেটো চলিছে ই চলিছে সকলো কি জানি আহক আহক যাও এয়া মই পালোহি পূজাৰ দেৱী চাবলে আৰু পূজা মন্দিৰটো চাই যাম এয়া নিজে মূৰ্তি তৈয়াৰ কৰি থৈছে এয়া এনেকৈ চাবলৈ দিয়া নহয় মানে যেতিয়া পূজা ষ্টাৰ্ট হ'ব তেতিয়া চাবলৈ দিয়া হ'ব তেতিয়া ভালদৰে আপোনালোকক দেখাই দিম এয়া দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ মূৰ্তি তৈয়াৰ কৰি থৈছে মূৰ্তি বনোৱা ল'ৰাজন এতিয়া ঘৰত নাই আকৌ নেক্সট ভিডিঅ' যেতিয়া পূজা দেখাম তেতিয়া মই তেখেতকো দেখাই দিম এতিয়া ঘৰৰ বাহিৰৰ পৰিৱেশ চাওঁ ঘৰ সোমোৱাৰ আগত এটা ডাঙৰ মন্দিৰ আছে শিৱৰ মন্দিৰ তাৰ চাইডত দুৰ্গা পূজা পাতে দেখিছে এয়া ৰভা পেণ্ডেল দি থোৱা আছে আহিব সকলোৱে চাবহি যোৰহাটতে হয় যোৰহাট ঢেকৰগোহা কমাগাঁও এয়া মন্দিৰ এতিয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ দেখাইছো দেখিছে বাহিৰত এটা পুখুৰী আছে গৰু নাই সব আছে বাকি সব দে এটা লৈ আছো ডাঙৰ নাই না হৈ লাগে এটা দে আমি আহিলো এয়া মই ঘৰ পালোহি আৰু বহুতে ভাগৰ লাগিছে আৰু ভিডিঅ'টো ইমান লম্বা নকৰো আপোনালোকেও বৰ হৈ যাব তো
ইমানতে সামৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তো কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আজি যদি মোৰ প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তো মোৰ চেনেল সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ